মোৰ গানৰ বহীখনকে দি দিছোঁ। তাৰপাছত আছে ৰূপ আছে, সোণ আছে, কলম আছে, তাৰপাছত আছে পইচা আছে, চাউল আছে। কলম কলা ভাল বস্তু এটা ধৰিলা দেই তুমি। এইয়া আচ্ছা, আমাৰ দেহা মানুহ চোকা হ'ব। এইয়া আমাৰ দেহা মানুহ আজি ভাত খাব, মানে অন্নপ্ৰসন্নৰ দিন। সেইটো কাৰণে আগতীয়াকৈ আহিলোঁ মন্দিৰত, আৰু চুমি সোমাই আছে মন্দিৰত। মই ধুতি চুটি পিন্ধি অহা নাই, সেইটো কাৰণে আমাক ভিতৰত সোমাব নিদিয়ে মানে। সেইটো কাৰণে আমি আৰু এজন দাদা আহিছিলে নৱহিতে, আৰু পোৱালীকেইটাক লৈ পিনি মানে মন্দিৰৰ ভিতৰত সোমাই আছে। আৰু আমি মন্দিৰৰ পৰিৱেশটো অলপ চাওকচোন, ধুনীয়া লাগিছে। ইয়াতে অলপ বহি আছোঁ মানে। আৰু মন্দিৰত কাউণ্টাৰো আছে, অফিচ ৰুমো আছে মন্দিৰত। ডিজিটেল মন্দিৰ নে কি নাজানো। এই আছা ওলাই আহিলে এইকেইটা পোৱালীকেইটা লৈ লৈ কেলে মুখত ঢাকি আহিছে হ ৱা কিবা চা হ এই এটা মানে চাওঁ আমাৰ সুমিত চাওঁ আজি বেয়া মোচন দিছে। এতিয়া মন্দিৰৰ পৰা ডাইৰেক্ট ওলাই আহিলোঁ আমি এখন কাঁহী বাতিৰ দোকানলৈ বুলি। কাৰণ কাঁহৰ কাঁহী বাতি ল'ব লাগিব দেহা মানুহক ভাত খুৱাবলৈ। কিন্তু ইয়াৰ কাঁহৰ কাঁহী বাতিবিলাক আমাৰ অসমৰ দৰে নহয়। মোৰ কিবা যেন ডুপ্লিকেট যেন পালোঁ, কিন্তু বহুত দাম লৈছে কিন্তু জানেনে। এতিয়া ডাইৰেক্ট আহি গ'লোঁ ৰুমত, আৰু মই আপোনালোকক কাঁহৰ কাঁহী বাতি এযোৰ মই ভালকৈ দেখাই আছোঁ। কিমান লৈ আছে কৈ আছোঁ দেই, ৰ'ব মই খুলি লওঁ ধুনীয়াছে, তাৰপাছত কৈ আছোঁ। কিন্তু পচন্দ নহ'ল মানে, দামটো যিমানটো লৈছে ন, একো পচন্দ নহ'ল মানে মোৰ। ৱেট আছে তথাপিও মানে আমাৰ অসমৰ দৰে কেতিয়াও নহয় মানে। এইখনেই হ'ল কাঁহীখন, দেখিছেনে আপোনালোকে। মই কিন্তু একো ভাল নাপালোঁ, দামটো চাই মানে কামটো একো নহ'ল মানে। হ'ব দিয়ক, বাহিৰৰ কথা, নিয়মটোতো পালিবই লাগিব এতিয়া। তাৰপাছতে আৰু কিবাকিবি বজাৰ কৰিছিলোঁ। এইফালে আছে ফল মূলো খুৱাব লাগিব ভাতৰ লগত, মানে কল আছে, আপেল আছে, আঙুৰ আছে, কমলা আছে, তাৰপিছত তেনেকৈ অন্যান্য কিবাকিবি নাম মাত্ৰ আৰু নিয়মটো কৰিবৰ কাৰণে লৈ আহিছোঁ। তাৰপিছত আমাৰ ডাঙৰখিনিৰ কাৰণে, যিহেতু আমাৰ ডাঙৰখিনিও কিবাকিবি পাৰ্টি হ'ব, সেইটো কাৰণে চন্দা মাছ এজনী লৈ আহিছোঁ। 200 টকা ল'লে, প্ৰায় 1.5 কিলোমান হ'ব মানে। তাৰপাছত ওচৰ চুবুৰীয়া আহিব, মুছলিম মানুহ হয়, আমি ভাত থাকি যোৱা হয়তো চাগে চিকেন টিকেন নাখাবও পাৰে, মাছ চাছ। সেইটো কাৰণে তেওঁলোকক পায়স বনাই দিব লাগিব। গাখীৰ 1 লিটাৰ, লিকুইড গাখীৰ 2টা লৈ আহিছোঁ। আৰু এইফালে আছে তেল, যিহেতু হেৰিটো ভাজিব লাগিব, হাঁহটোৰ কাৰণে তেল লৈ আহিছোঁ। কালি 1 লিটাৰ আনিছোঁ বাৰু। আৰু মন্দিৰ যাওঁতে আমি একো খোৱা নাছিলোঁ, সেইটো কাৰণে ভোক লাগিছে, সেইটো কাৰণে মেগী এপেকেট লৈছোঁ। আমি এতিয়া চবেই বনাই খাম। আৰু এইটো চাকি জ্বলাবলৈ তেল, সৰু বটল, অকল চাকি জ্বলাবলৈ কাৰণে। আৰু এইফালে পায়সৰ কাৰণে চেনি, আৰু এইফালে বিস্কুট পেকেট, এতিয়া চাহৰ লগত খাব লাগিব। হাঁহ ক'ত? সেইটো চাওক, সেইটো দেখিছেনে, সেইটো প্ৰায় 3.5 কিলোমান হ'ব। আজি মাম খাবানে? হা কাম কৈ দিয়া আকৌ, আজি মাম খাম দেই মই, কৈ দিয়া আৰু এইফালে আৰু এতিয়া আছে এইটো কিন্তু সৰু, আৰু এমাহ পাছত ভাত খোৱা পাতিব আৰু ন। চাওঁ কাপোৰ চাওঁ, কেমেৰা আগত ওলাবলৈ লাজ কৰা মানুহ এইবিলাক, গম পাইছেনে। বৰ লাজ গিফ্ট দিছে বোলে আমাৰ দেহা মানুহ, এইযোৰ কাপোৰযোৰ ধুনীয়া লাগিছে, পিন্ধি থাক দেই। দুযোৰ মানে ধুনীয়া মানে। আৰু এতিয়াতো প্ৰথম ভাত খোৱা পাতিলেতো মমায়েকে খুৱাই দিব লাগে, কিন্তু মমায়েক নাই, ওচৰত থাকোঁতে পাতিব নোৱাৰিলে, এতিয়া অলপ দূৰত আছেগৈ, তো আহিব নোৱাৰিলে। ওচৰৰ দাদাজনকে মমায়ে পাতি ল'ব লাগিব। ভাতকেইটা মোকতো কৰিবই লাগে, বাহিৰত থকা মানুহ নহয়, ঘৰুৱা দৰেনো ক'ত সুবিধা চব পাম, সেইটো কাৰণে। আৰু এতিয়া অলপ হাঁহ চাহ আনিছোঁ, মাছ চাছ আনিছোঁ, বাকী চব আনিছোঁ, ফল মূল চল একদম ধুনীয়া আছে। ভাতকেইটা পাম। কি বনাই দিলে তোমাক? হা এইটো ইছলামৰ পোৱালিটোৰ নিচিনাহে লাগিছে তোমাক। মছজিদত যাওঁ নেকি? তাও আছেনে টুপিটো? হাঁহ এটা আনিছোঁ, হাঁহটোৰ লগত কোমোৰা খাব লাগিব। এইফালে কোমোৰাটো লৈ লৈছোঁ দেই। এতিয়া কিলো কিतना আছে দে? 20 रुपया। हमारा आसाम में ये मैक्सिमम 100 रुपीज़ लेगा। कोमरा हमारे अসমত बहुत दाम, और यार केजी पर किलो सब यार केजी सिस्टम है। यहाँ पे पूरा केजी सिस्टम है ना, कैसा सब्जी पूरा केजी सिस्टम है ना। यार सब केजी सिस्टम है। कितना हुआ? 1 किलो 900। मतलब अभी 40 रुपया हो गया। तो হাঁহৰ লগত এই কোমৰাটো দিব লাগিব আজি। পুৰা ধুনীয়া আছে, সাৰ মাৰি দিয়া হ'ল।
দেহা মানুহ আজি অন্নপ্ৰসন্নৰ দিন বুলি ধুনীয়াছে খানা এটা হ'ব আৰু দেই আৰু ভিতৰত এইফালে পুৰা প্ৰায় মানে ৰেডি হৈছেগে আৰু মাছ ফ্ৰাই কৰি আছে তাৰপিছত এইফালে কুকাৰত দালি তাৰপিছত এইফালে কেঁচা মাছ আছে আৰু এইফালে কি আছেনো ইয়াত বোলে একোৱেই নাই ইয়াত কি আছেনো ইয়াত একোৱেই নাই মই বিচাৰি ফুৰিছোঁ মানে পায়সখিনি কেনেকুৱা হ'লনো মই চাবৰ মন গৈছে মানে এইখিনি চাওক ধুনীয়া হৈছে খায়ো ভাল লাগিব চাগে আৰু এইফালে একদম পুৰা হাঁহটো ৰেডি হৈ আছে দাদাই কুটি আছে ধুনীয়াকৈ আৰু এইফালে ৰেডি হৈ গ'ল ধুনীয়াছে খানাটো লৈ আহা খানা আহি গ'ল আৰু এইফালে দিয়া হ'ল মোৰ গানৰ বহীখন দি দিছোঁ আৰু এইফালে ৰূপ সোণ কলম পইচা চাউল আৰু মোমাইক আহিব নোৱাৰিলে যিহেতু এইটো কাৰণে মোমাইকক পাতি লৈছোঁ ৰুমৰ দাদাকে পাতি লৈছোঁ মোমাইক আৰু দেহা মানে এতিয়া ভাত খাব হয়নে আকৌ আহি গ'ল এইফালে ফল মূল তাৰপিছত এইফালে চাওঁ এইফালে আহি গ'ল মাংস মাছ ডিম এইফালে দালি ভাত তাৰপিছত পায়স এতিয়া মোমাইক পাতি লোৱা দাদাই দেই আমাৰ দেহা মানে পায়স খুৱাইছে প্ৰথম এই মুখ মেলিছেনে কি হয় আয়ো 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 এবাৰ ডিম অকণমান সানি দিয়ক লগতে কুহুমটো প্ৰব্লেম মিলা লাগি ধৰিব দেই কেতিয়াই মানে খাই দিয়ক প্ৰথম জানা মুখ মেলি দিব মাম কেলে দেই আমাৰ জেহামনীয়া মাম কেলেহে কেনেকুৱা লাগিছে ন মজা লাগিছে নে ইয়াত কেৰেলা মানুহ আছে দেই আনিছে এইটো তই লৈ ল'বি আকৌ খাই যায় পায়সটো প্ৰথম খুৱাই দিব চামুচখন ধুই ল'ব নোৱাৰি দি এটা কৈ দিয়া আকৌ মিষ্টি হ'লে মমাইকে মিষ্টি লৈ বা এটা কৈ দিয়া হাতকেইটা হেৰি কৰি দিয়ক ধৰিছিলে নহয় কি ধৰিলা বহীখনটো ধৰিলা মোক গানৰ বহীখনটো ধৰিলাই
লৈ লোৱা পইচাটো ওচৰলৈ দি দিয়া আকৌ সি ঢুকি নাপাবগৈ নহয় সি সোণৰ ৰকেটটোৱে চুই আছে অথনি কলম ক'লা ভাল বস্তু এটা ধৰিলা দেই তুমি এইয়া চোৱা আমাৰ দেহা মানুহ চোকা হ'ব এইয়া প্ৰথম বহীখন ধৰিলে এতিয়া কলমটো ধৰিলে মজা মজা দেই দেহাৰ মানুহ সেই সোণ ৰূপ ধৰা বা ভাত খোৱাৰ সেই কাৰ্য শেষ হোৱাৰ পাছত আমি ডাঙৰসকলে খাবলৈ বহি ল'লোঁ ইতিমধ্যে বাৰু খাই আছোঁ মই বোলো নবৌক ক'লোঁ ভিডিঅ' এটা এনে কৰি দিয়কচোন নবৌৱে ধুনীয়াছে ভিডিঅ' এটা কৰি আছিলে আৰু মই মাছ মাংস এইবিলাক দেখাই আছিলোঁ দেই এনেই বাৰু যি কি নহওক আজি ভিডিঅ'টো ইমানেই আছিল আৰু আমি মানুহ মাতিব নোৱাৰিলোঁ কাৰণ আমি অসমত নাই বাহিৰতহে আছোঁ যিহেতু আমি 3টা পৰিয়ালে আছিলোঁ ইয়াত এটা কাৰ্বি আংলং আৰু এটা আমি ধেমাজি আৰু এটা ফেমিলি গোলাঘাটৰে হয় মোৰ মানুহগৰাকী ঘৰৰ ওচৰৰে হয় আজি ভিডিঅ'টো ইমানেই আছিল বাই বাই